মৰমৰ ভাইটি ভণ্টিহঁত, তোমালোকৰ বাবে আজি মই আকৌ এটা সাধু লৈ আহিছোঁ। সাধুটোৰ নাম হৈছে ধ্যান কৰা ভাটৌ। বিজয়নগৰৰ ৰজা কৃষ্ণদেৱৰায়ক এবাৰ এজন মানুহে এটা ভাটৌ উপহাৰ দিছিল। ভাটৌটো আছিল বৰ বুদ্ধিয়ক। সি মানুহে কোৱা কথাবোৰ শুনি শুনি মানুহৰ দৰে আওৰাব পাৰিছিল। ভাটৌটো দেখিবলৈও বৰ ধুনীয়া আছিল। ৰজাই ভাটৌটোক উপহাৰ হিচাপে পাই বৰকৈ আনন্দিত হৈছিল। ৰজাই নিজৰ চৰাইৰখীয়াক মাতি আনি ক'লে, হেৰা, এই ভাটৌটো লোৱা। ইয়াক সদায় ভালদৰে চোৱা চিতা কৰিবা, কাৰণ ই মোৰ বৰ মৰমৰ বস্তু। কেনেবাকৈ এই ভাটৌটোৰ কিবা অঘটন ঘটিলে তোমাৰ মূৰটো কাটি শৰীৰৰ পৰা বেলেগ কৰি দিয়া হ'ব। ৰজাৰ আদেশত চৰাইৰখীয়াজনে সজাৰ সৈতে ভাটৌটোক নি নিজৰ ঠাইলৈ লৈ গ'ল। সি অতি সাৱধানেৰে তথা উৎকণ্ঠাভাৱে ভাটৌটোক পহৰা দি থকাৰ লগতে তাৰ খোৱাৰ প্ৰতিও যত্ন ল'বলৈ ধৰিলে। ভাটৌটো যাতে সদায় ভালে থাকে আৰু সদায় যাতে ভালদৰে খাবলৈ পায় তাৰ প্ৰতি চৰাইৰখীয়াই মনোযোগ দি থাকোঁতেই এদিনাখন ৰাতিপুৱা সি দেখিলে যে সজাৰ ভিতৰত ভাটৌটো মৰি আছে। ভাটৌটোক সজাৰ ভিতৰত মৰি থকা দেখি চৰাইৰখীয়াজনৰ ভৰিৰ তলৰ মাটি খহি পৰা যেন বোধ হ'ল। কাৰণ ভাটৌটো মৰিল বুলি গম পাই ৰজাই তাৰ মূৰটো কাটি পেলাব। মৃত্যুৰ ভয়ত সি বিমূঢ় হৈ পৰিল। ক্ষন্তেক বিমূঢ় হৈ থকাৰ পিছত তাৰ তেলানীৰামৰ কথা মনত পৰিল। সি জানে তেলানীৰাম বৰ বুদ্ধিয়ক মানুহ। তদুপৰি ৰজায়ো তেলানীৰামক খুব ভাল পায়। গতিকে তেলানীৰামে ইচ্ছা কৰিলে তাৰ মৃত্যুৰ হাতৰ পৰা বচাব পাৰিব বুলি তাৰ ধাৰণা হ'ল। সি আৰু এখন্তেকো পলম নকৰি দৌৰি দৌৰি তেলানীৰামৰ ওচৰলৈ গ'ল। সি হাতযোৰ কৰি তেলানীৰামক সকলো কথা ভাঙি পাতি কৈ তাৰ প্ৰাণ ৰক্ষা কৰিবলৈ কাতোৰ কৰিলে। তেলানীৰামে চৰাইৰখীয়া মুখেৰে সকলো কথা শুনাৰ পিছত তাক অভয় প্ৰদান কৰি ক'লে, ভয় নাই, তুমি নিশ্চিন্তে থাকাগৈ। ঈশ্বৰৰ সহায়ত মই তোমাৰ জীৱন ৰক্ষা কৰিম বুলি প্ৰতিশ্ৰুতি দিলে। তাৰ পিছত চৰাইৰখীয়াক ঘৰলৈ পঠিয়াই দি তেলানীৰামে দৌৰি দৌৰি ৰজাৰ ওচৰলৈ গৈ অতি বিষাদ ভৰা শব্দৰে ক'লে, মহাৰাজ, মহাৰাজ, আপোনাৰ ভাটৌ। মোৰ ভাটৌটো কি হৈছে? আপোনাৰ ভাটৌটোৱে এতিয়া কথাও নকয় আৰু লৰচৰো নকৰে। খুব সম্ভৱ ভাটৌটো ধ্যানত বহিছে। তুমি কি কোৱা হে তেলানীৰাম? লগে লগে ৰজাই তেলানীৰামৰ সৈতে দৌৰি ভাটৌটোৰ সজাৰ ওচৰলৈ গ'ল। ৰজাই ভাটৌটোৰ সজাৰ ওচৰত থিয় হৈ দেখিলে যে আচলতে ভাটৌটো ধ্যানত বহা নাই, ভাটৌটো মৰিছে। তাৰ পিছত তেওঁ তেলানীৰামক সুধিলে, হেৰা, ভাটৌটো মৰিল বুলি তুমি মোক আগতেই নকলা কিয়? অনাহকে লৰা ধপৰাকৈ মৰা ভাটৌটো সজাৰ ওচৰলৈ মোক কেলৈ লৈ আনিলা? মহাৰাজ, আগতে যদি মই ভাটৌটো মৰা বুলি আপোনাক ক'লোহেঁতেন তেন্তে আপুনি চৰাইৰখীয়াৰ মূৰটো কাটি পেলালেহেঁতেন। কিন্তু কাৰোবাৰ জীৱনৰ দায়িত্ব কোনোবাই ল'ব পাৰে জানো? কাৰণ মানুহটো আৰু ভগৱান নহয়। জীৱৰ জন্ম মৃত্যু সম্পূৰ্ণ স্বৰূপে সৰ্বশক্তিমান ঈশ্বৰৰ হাতত। ৰজাই নিজৰ ভুল বুজি পাই ক'লে, এৰা, ঠিকেই কৈছা। ৰজাই চৰাইৰখীয়াক মৃত্যুদণ্ডটো দূৰৰে কথা কোনো শাস্তিয়েই নিদিলে। তেলানীৰামৰ কাৰণেই বেচেৰা চৰাইৰখীয়াৰ জীৱন ৰক্ষা পৰিল।